নমস্কাৰ, মই দেৱজিৎ। এটা নতুন চেনেল সোণালী অসম, বহুত ভাল, খুব ধুনীয়া চেনেল আৰু কেইজনমান একেবাৰে উদ্যমী যুৱকে তাৰ আঁৰত আছে আৰু আশা কৰিছোঁ সকলো ৰাইজে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। নমস্কাৰ, মই ৰাকেশ বৈশ্য, সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনালোঁ। আজি মোৰ লগত অতিথি হিচাপে আছে অসমৰ এজন অতিকৈ জনপ্ৰিয় কণ্ঠশিল্পী তথা আমাৰ মৰমৰ দেৱজিৎ বৰা দা আজি মোৰ লগত আছে। আজি তেওঁৰ লগত বহুতো কথা পাতিম, বহুতো তেওঁৰ আমি নজনা কথা জানিম। আহক দেৰি কৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। স্বাগতম জনাইছোঁ আপোনাক আমাৰ চেনেলটোলৈ। ধন্যবাদ। প্ৰথমতে হ'ল আপোনাৰ পৰিচয়টোৰ বিষয়ে অলপ জানিব। মোৰ পৰিচয়, মোৰ ঘৰ শিৱসাগৰ, হয়, চৰাইদেউ জিলা, টেঙাপুখুৰী নামটো লিখোঁ আৰু বৰ্তমান এতিয়া শিৱসাগৰ জিলা হ'ল, চৰাইদেউ জিলা হ'ল। হয়, সৰুৰ পৰা শৈশৱৰ পৰা লিখা পঢ়া বা প্ৰথম সৰুৰ পৰা কথাখিনি মই সৰুতে পঢ়িছিলোঁ সকলো উপকৰণ প্ৰাথমিক বিদ্যালয়ত পঢ়িছিলোঁ। হয়, তাৰপিছত পঢ়িছিলোঁ টেঙাপুখুৰী মজলীয়া বিদ্যালয়, হয়, তাৰপিছত পঢ়িছিলোঁ দৰবান উচ্চতৰ মাধ্যমিক বিদ্যালয়, তাৰপিছত শিৱসাগৰ কমাৰ্চ কলেজ। এতিয়া আপোনাৰ বৰ্তমান সময়ত দেৱজিৎ বৰাৰ অসমত সকলো জনপ্ৰিয়তা আছে, আপোনাৰ সকলোৱে চিনি পায় বা সকলো লোকে আপোনাক সেইখিনি মৰম বা আদৰ গোটাই সকলোখিনিয়ে কৰে। ইয়াৰ প্ৰথম আৰম্ভণি কেনেদৰে হ'ল? থুলমূলকৈ, বেছি সময় নহয়, অলপ থুলমূলকৈ। আৰম্ভণি কেনেকৈ হ'ল মানে আচলতে মই হুঁচৰি আছিলোঁ, কৈ আহিছিলোঁ প্ৰথম সৰুৰ পৰা গান গোৱা আৰু প্ৰথমতে সৰু মই নাজিৰা খগেশ্বৰী মহাবিদ্যালয়ত সংগীত শিক্ষা লোৱা। তাৰপিছত গ'লোঁ হুঁচৰি টিমত, লাকুৱা লুইতপৰীয়াৰ পিছত মই চৰাইদেউৰ পিছত দিখৌপৰীয়াৰ পিছত লগৰবিলাকে ক'লে ভাল গান গোৱা, গান গাওঁ, গুৱাহাটী গুচি যোৱাই ভাল। মইতো গুৱাহাটী আহিলোঁ, গুৱাহাটীত যথেষ্ট কষ্ট কৰিলোঁ, বহুত কষ্ট কৰিলোঁ, ইয়াতে ষ্ট্ৰাগল কৰিব লগা হ'ল কেইবাবছৰ। মই 2010 চনলৈকে কৰিছোঁ, 2011 চনৰ পৰা গৈ আছিলোঁ, ৰাইজে চিনি পোৱা হৈছে। প্ৰথম আৰম্ভণিতে কোনটো গানেৰে আপুনি জনপ্ৰিয়তা লাভ কৰিছিল? মই লিখা নে মই গোৱা? আপুনি গোৱা। আপুনি লিখাটো বহু গান আগতে, হয়, মই যদি গোৱা হয় তেতিয়াহ'লে এটা ৰিমেক্স চং আছিলে, কিচিম কিচিম ভাৱনায়। আৰু আপুনি লিখা কোনকেইটা প্ৰথম? যোনবাই আছিলে, জীৱন কচু পাতৰ পিটি কৰি লাগৰি, অঞ্জনাত আছিলে কঁঠাল খাবলৈ ভয় এটা লাগে বুলি, কঁঠাল খাবলে ভয় এটা লাগে বুলি, মৰম দিবলে ভয় হিয়া ভাগে বুলি। তাৰপিছতে নাহৰত এপাহ ফুলেৰ মালা গাঁঠিব নোৱাৰি আৰম্ভ কৰি এনেকৈ সোণতৰা, চেৰেংকৈ, বহু এলবাম আছে, এনেকৈ আইমণি, তাৰপিছতে পাতলীয়া বয়সৰ কোমলীয়া মন, পাতলীয়া বয়সৰ কোমলীয়া মন, বুকুৱে সৰকি যোৱা এই মিঠা ক্ষণ, পালেৰে সীমান্ত শেখৰ, যোনবাই মডাৰ্ণ, চম্পাফুল মাজুলী লৈ আহিছোঁ কেমেৰা। সেইবোৰ গান আপুনি লিখিছিলে মানে? সেইবিলাক মই চম্পাফুল, সেইটোতো সীমান্ত শেখৰ দাৰ গোৱাটো গাইছিলে সীমান্ত শেখৰে, কিন্তু লিখাটো মই। আপুনি কিয় নাগালে তেতিয়া গানবোৰ? আৰু কি আৰ্থিক সমস্যা আছিলে, এই বিষয়ে আকৌ বেলেগকৈ নকওঁ, গতিকে সেইটো মই ঠিকে আছিলোঁ। মানে এতিয়া বৰ্তমান আগন্তুক আপোনাৰ কিবা প্ৰজেক্ট নতুনকৈ আহি আছে, মোৰ নতুন উজ্জ্বলাৰ মোৰ ওচৰত আছে এটা, ধৰক শ্যামল ভূঞা ভাইটি, তেখেতৰ ওচৰত এটা আছে কি আধুনিক ক্ষেত্ৰ, সুমিত সাগৰ একেবাৰে নতুন উদীয়মান, তেওঁৰ ওচৰত এবাৰ একেবাৰে নতুন এটা গীত কৰি আছোঁ, মই নাজানো।
গতিকে সেইটো আহিব লগা আছে। কিবা এনেকুৱা নতুন গীত এটা অকণমান সৰু হ'ব। নতুন গীতবিলাক ৰিলিজ হোৱাৰ আগত গাবলৈ অলপ বেয়া আৰু তথাপি সৰু অলপ। তোমাক দেখিবলৈ পাওঁ বুলি পদূলি মুখলে চাওঁ মৰময় মৰময়। ধুনীয়া লাগিব বাৰু গানটো। আৰু দাদাৰ কিবা শৈশৱত ঘটি যোৱা কেইটামান স্মৰণীয় ঘটনা যিকেইটা আপোনাৰ এতিয়াও মনত আছে, কেতিয়াও পাহৰিব নোৱাৰে তেনেকুৱা ঘটনা? শৈশৱত ঘটি যোৱা ঘটনাটো বহুতেই আছে বাৰু, তথাপিও কেইটামান। মই এবাৰ মাছ মাৰিবলৈ গৈ পিনে পুখুৰীত মানে নৈত ডুবি গ'লোঁ। ডুবি গৈছিলোঁ একেবাৰে। চাপৰ মানুহ এজনৰ পিছে পিছে গৈছিলোঁ। মই ভাবিছিলোঁ তেওঁ যেনি যায় মই পিছে যাম। তেওঁ সাঁতুৰিব যাওঁতে থিয় হৈ সাঁতুৰি গুচি গ'ল। মই মানে নাজানাৰ কাৰণে তেওঁ ফচি গ'লোঁ। পিছত মোৰ পানী খাই ওলাই আহিলোঁ আৰু পানী চাই আৰু তেনেকুৱা কিবা ঘটনা বাৰু বহুত আছে নহয়। এটাই কৈছোঁ বাকীবিলাক ঘটনা এটা পিছত কি গম পায়। আৰু মানে আগতেতো আপুনি বহুকেইটা চেনেলত দিছে ইণ্টাৰভিউ, বহুকেইটা দিছে। সেইকেইটা নজনা কিবা এটা বিষয়ে আপুনি আজি ব্যক্ত কৰিব লাগিব যিকেইটাত আপুনি আজিলৈকে কাকো সোমাও নাই। নজনা কিয়, মোৰ এখন খোলা কিতাপ টাইপ মই গোটেইবিলাক কৈয়ে দিলোঁ। আগৰ যিমান চেনেল আছিলে আগত যোনে যি আছে যি গোটেই মই তাকে কৈ শেষে কৰি দিলোঁ। নজনা বিষয়ে মোৰ ক'বলগীয়া কি আছে? নাই দেখোন নজনা। আপোনাৰ মতে নজনা কেনেকুৱা কিবা এটা বিষয়ে যিটো এতিয়ালৈকে পোৱা নাই? এতিয়ালৈকে পোৱা নাই। নতুনকৈ নোপোৱাৰ ভিতৰত মই নতুনকৈ চাউথৰ কাম কৰিম বুলি ভাবিছোঁ। কৰিবলৈ সুবিধা এটা পাইছোঁ দক্ষিণ ভাৰতৰ গানা চিনেমাৰ কাম। আশা কৰিছোঁ ৰাইজক এতিয়ালৈকে জনোৱা নাই, আৰু যদি সোনকালে হয় কাম হয় অতি সোনকালে জনাব। আপুনি এনে শৈশৱৰ পৰা সৰুৰে পৰা যে আপুনি সংগীত ক্ষেত্ৰলৈ আহিম বা এনেকুৱা এটা পজিশ্যনত আহিম কিবা এটা জিদ বা ভাৱ আছিল নে আপোনাৰ? নে বেলেগ পিনে যোৱাৰ লাইন আছিলে? সৰুৰ পৰা মই মিউজিক ভাল পাওঁ। মিউজিক ভাল পোৱাৰ কাৰণে বেলেগ লাইনত কোনদিন যাবলৈ বিচৰা নাছিলোঁ, আৰু সেইটো কাৰণে মোৰ পঢ়া ধান্দাটো কমি গৈছিলে। আগলৈকে মই মেট্ৰিকলৈকে ভাল আছিলোঁ পঢ়াত, তাৰপিছত গানটো যেতিয়া মোৰ লগত গানটো আহিলে তাৰপিছত লাহেকৈ মই পঢ়াটো ইণ্টাৰেষ্ট কম হ'বলৈ ধৰিলে। ইণ্টাৰেষ্ট কম হোৱাৰ লগে লগে মই লাহেকৈ মোৰ ৰিজাল্টবিলাক বেয়া হৈ গ'লে, আৰু সেইটো কাৰণে মই লাষ্টত গ্ৰেজুৱেশ্যনত কোনো প্ৰব্লেম নহয়। বৰ্তমান আপুনি যিটো পজিশ্যনত আছে ইয়াৰ মুখ্য ব্যক্তি যদি কাৰোবাক আঙুলিয়াব লাগে আপুনি কাক ক'ব? বা মই নিজে কষ্ট কৰিছোঁ, নিজৰ চেলেঞ্জ ভাৱটো চবে লাগে। মই এইটো কৰিমেই, কিবা এটা কৰিমেই, এই বস্তুটো মনত থাকিলে যিকোনো কাম কৰিব পাৰিম। আপুনি বৰ্তমান নিজৰ ওপৰত থিয় হোৱা? নিজৰ ওপৰত নিজে থিয় হৈছোঁ। আৰু লগৰবিলাকে মোক এটা সময় নিজাওঁ যে মোৰ এতিয়ালৈকে মোক যিমান মোৰ বন্ধু আছে, তোমাৰ বন্ধু বান্ধৱ যিমান আছে যোনে মোক সহায় কৰিলে এতিয়ালৈকে। বহুত দীঘল নাম ল'বলৈ দিগদাৰ হৈ যায়। মৰাণৰ পৰা গুৱাহাটীৰ পৰা আৰম্ভ কৰি বহুত আছে। এতিয়া সকলোৰে যেনেকৈ কথা কৈছে আমাৰ কেইজনমান নাম ল'ব পাৰিলে দিগন্ত কলিতা, দিগন্ত বৰদলৈ, পৰীক্ষিত কলিতা, তেনেকৈ মৰাণৰ পৰা আছে। নাম বহুতৰ নাম নলওঁ, নাম ল'লে বহুতৰ থাকি যাব, গতিকে ইমান দীঘল। গতিকে থকাতকৈ সকলো ৰাইজে গম পায় মোক কোনে কোনে মোক এতিয়ালৈকে সহায় কৰিছে। মই তেখেতসকলৰ নাম একেৰাহে ল'বলৈ দিগদাৰ হৈ গৈছে, ইমান দীঘল লিষ্ট আছে, গতিকে লোৱা নাই। এনে ভৱিষ্যতে আপোনাৰ এতিয়া কিবা পৰিকল্পনা? ভৱিষ্যতৰ পৰিকল্পনা নাই কি, আমি ইমান উচ্চাকাংক্ষী নহয়। গতিকে কিছুমান মনত ভাৱ আছে মিউজিকে কৰি যাম গোটেই। প্ৰিয় দৰ্শক, আজি দাদাৰ মানে সময়ৰ অলপ নাটনি, সেইবাবে মানে আজি বহু হঠাতে মানে ইণ্টাৰভিউটো ল'বলগীয়া হ'ল। আমি এইখিনি ইণ্টাৰভিউটো আজি ইমানতে অন্তিম ৰাখিলোঁ। পিছত কেতিয়াবা পাৰিলে আকৌ দাদাৰ লগত আকৌ কেতিয়াবা দীঘলীয়া সময়ৰ জৰিয়তে ইণ্টাৰভিউ ল'ম। ধন্যবাদ।